এই চাই লওক, এই চব আমাৰ লগৰে দেই, এইবিলাক চব লগৰে, চব চিনেমা চাই আছে, এনজয় কৰি আছে, খোৱা খাই আছে, হাঁহি আছে, বোলে চাই আছে। কেনেকুৱা আছে চাই, কেনেকুৱা পাইছা? মজা নে? চুপাৰ ডুপাৰ মজা। চব এইবিলাক আমাৰ লগৰে, গোটেই অসমৰ হয় ফেমিলিটো। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ সকলোকে। বন্ধুসকল, কালি হায়দৰাবাদত এটা হলত মাত্ৰ এবাৰ দুটা শ্ব' দেখালে। 3 তাৰিখৰ দিনাখন আৰু 4 তাৰিখৰ দিনাখন দেখালে। 3 তাৰিখৰ দিনাখন হাউচফুল, টিকেট নাপালোঁ। কালি চালোগৈ গৈ পেলাই লগৰকেইটাৰ লগত ডক্টৰ বেজবৰুৱা 2। মানে এক আল্টিমেট ফিল্ম হৈছে, আল্টিমেট ফিল্ম। মজা লাগিল চাই, মানে ভাল লাগিল, ধুনীয়া হৈছে। কাৰিকৰী কৌশলবিলাক ধুনীয়া লাগিল আৰু মানে এক্টিংবিলাক ভাল লাগিল। সকলোৰে এক্টিং ধুনীয়া হৈছে। সুন্দৰ চিনেমা এখন উপভোগ কৰিলোঁ কালি, অসমীয়া চিনেমা। কালি কাম খতি কৰি 10টা ল'ৰা গ'লোঁ আমি চাবলৈ হায়দৰাবাদত, চাই আহিলোঁ চিনেমাখন। তাৰে কিছু অংশ আপোনাক দেখাবলৈ চেষ্টা কৰিম। তাত মানুহ কিমান হৈছিলে, অসমৰ মানুহ কিমান হৈছিলে চিনেমা হলটোত। প্ৰিভিয়াছ শ্ব'তে চালোগৈ। 174 টিকেট আছিলে এটা টিকেটত। চাই দিলোঁ চিনেমাখন, ভাল লাগিল চাই। আৰু চাবলৈ মন আছে, কিন্তু চাবলৈ মানে সুবিধা নাপাওঁ আৰু কাম খতি কৰিব নোৱাৰোঁ। চাবলৈ মনটো আছিলে আৰু এবাৰ। এখন সুন্দৰ চিনেমা, সকলোৱে চাব বুলি আশা কৰিছোঁ। ভাল লাগিল চাই চিনেমাখন। আৰু জুবিন দাৰ এক্টিংবিলাক বাৰু তেনেকুৱাই, জুবিন দা তেনেকুৱাই, জুবিনেই। তথাপি ভাল লাগে, কিবা এটা ভাল লাগে। তেওঁ ধেমালি খোলা পইণ্টবিলাক কিবা সেইবিলাক ভাল লাগে, মানে কিবা এটা ভাল লাগে তেখেতৰ। যিমানে যি নহওক তেখেত ভাল লাগে কিবা এটা। আদিল হুছেইন ছাৰ আৰু মানে চবৰে এক্টিং সুন্দৰ হৈছে, মজা হৈছে। গানবিলাক ভাল, কাৰিকৰী কৌশলবিলাক ভাল, টেকনিকেল কৌশলবিলাক ভাল। ধুনীয়া এখন চিনেমা উপভোগ কৰিলোঁ। তাৰে কিছু অংশ দেখাম, চাব আপোনালোকে। তাত মানুহ কিমান হৈছিলে সকলো দেখাই থাকিম। ভিডিঅ' স্কিপ নকৰিব, সকলো চাই থাকিব। যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে। গতিকে ব'লক ভিডিঅ'টো দেখাবলৈ আৰম্ভ কৰিছোঁ, চাই থাকিব। আমি পালোহি বৰ্তমান হলত, এইটো পাৰ্কিং প্লেচ। আমি এতিয়া চিনেমা চাম, ডক্টৰ বেজবৰুৱা চাবলৈ আহিছোঁ লগৰকেইটাৰ লগত। এইটো পাৰ্কিং প্লেচ, এতিয়া লগাই দিটো হৈ গ'ল। তাৰপিছত চিনেমাখন চাম, দেখাম, সকলোকে চাই থাকিব। এইবিলাক শেষলৈকে স্কিপ নকৰিব আৰু। গৈ আছোঁ এতিয়া আগলৈ, লগৰকেইটা সেইকেইটা আগত গৈ আছে। মানে শ্ব' এটাই হ'ব, 8টা বজাৰ পৰা শ্ব' আৰম্ভ আছে। 8টা ঘৰৰ পৰা ভালকৈ লাগিব, সোনকালে দেৰি হৈছে। লগতে এইকেইটা এইফালে চাই দে, এইফালে চাই দে, ঐ এইফালে চাই দে। এজন দেই লগৰ, চিনেমা চাবলৈ আহিছোঁ। কি চাবলৈ আহিছা? য়েছ, ডক্টৰ বেজবৰুৱা। এটা এইটো দেই, এটা এইটো। এই কি চাবলৈ আহিছা? কি চাবলৈ আহিছা, এইটো কোৱা। য়েছ, ৰাইট। ইয়াত সোমাই দিম এতিয়া, ইয়াত সোমাই যাম। ভিতৰত আছে। क्या बोल रहा है कि ये खाली सुबह रहा है, बोलना है कुछ नहीं बोल रहा है, खाली सुबह रहा है। क्या बोल रहा है समझ तो नहीं आ रहा है। मुंह में गुटका डाल रहा है। कैसा आदमी पैदा हो गया रे भाई। कैसा आदमी पैदा हो गया रे भाई दुनिया में। बोलने को नहीं आ रहा, खाली खाने को आता। अभी जाना क्या है अंदर, देखने का है, तो देखते रहिए लास्ट तक। ये पूरा असम का बंदा है। আহি আছোঁ চিনেমা হলটো। 3rd ফ্ল'ৰত আছে, 3rd ফ্ল'ৰত এইটো 1st ফ্ল'ৰ হয়। আৰু 2টা ফ্ল'ৰ উঠিব লাগিব। গৈ আছোঁ চাবলৈ, শেষলৈকে। চাব দেই, এইজনী উঠিবলৈ ভয় কৰিছে, মানে এজনী লিফ্টত উঠি পোৱা নাই কোনোদিন, উঠিবলৈ ভয় কৰিছে। চাব দেই, তেলেগু ছোৱালী হয়, উঠিবলৈ ভয় কৰিছে। জীৱনত উঠি পোৱা নাই যে, দুটাই ধৰি দিছে। সেয়া খেলি মেলি হ'লে মানে লুটি খাই পৰিব ন ধপচকৈ, উঠিব নাজানে, ধৰি উঠাই দিছে। আমি সকলোৱে চাম চিনেমাখন, আজি ধামাকাকৈ চাম। ওলাই আহিছোঁ চাম বুলি অসমীয়া চিনেমা, দৌৰি যাম অসমীয়া চিনেমা চাম। ডক্টৰ বেজবৰুৱা 2, আদিল হুছেইন আৰু জুবিন দা চাবলৈ আহিছোঁ। ভাল পাওঁ, ভিডিঅ'ৰ পৰা ভাল পাওঁ, মেইন জুবিন দা ভাল পাওঁ।
তেওঁৰ কাৰণে মানে কাম ক্ষতি কৰি হ'লেও আহিছোঁ চাবলৈ আমি গোটেইকেইজনে হায়দৰাবাদত এটা শ্ব' আছে কালি তাত মানে কালি হ'ল কালি মানে টিকেট ফুল আছিলে কালি আহিব নোৱাৰিলোঁ আজি আহিছোঁ চাম সকলোৱে মিলিজুলি চাব লাগে অসমীয়া চিনেমা ছাপোৰ্ট কৰিব লাগে সেইবুলি ওলাই আহিছোঁ কোনোবাই যুদ্ধ বিগ্ৰহ এইটো PVR ইয়াতে হ'ব চিনেমাখন ইয়াতে চাম আৰু সোমাই দিম এতিয়া টিকেট চেক কৰি আছে মোক ইয়াত দিলা অঁ মই দি দিম বাৰু ইয়াত চেকিং হ'ব নি ইয়াত চেকিং হ'ব নি গৈ আছোঁ চাবলৈ সোমাই যাম চাম চিনেমা ডক্টৰ বেজবৰুৱা 2 এতিয়া চাই থাকিব শেষলৈকে স্কিপ নকৰিব ভিডিঅ'টো ধামাকা ভিডিঅ' অঁ হেমন্ত চাই দিয়া এইফালে চাই দিয়া এইটো হ'ল সোমাইছোঁ আৰু দেই ফটো এখন নাই ডক্টৰ বেজবৰুৱাৰ ফটো এখনো নাই সোমাই আহিলোঁ অকণমানেই হ'ল বহিবলৈ আতিব নাতে অ' এইটোৱে হলটো অকণমানি PVR বুলি কৈছে অকণমানি হ'ল ক'ত পৰিমগৈ জেগা আছে নাই মানুহ চক এয়া চক হায়দৰাবাদত মানুহ চক অসমীয়া মানুহ চক দেখিছে অসমীয়া চিনেমা চোৱাৰ হাঁপাহ চবে কাম ক্ষতি কৰি আহিছে চাই লওক এবাৰ সকলোৱে কাম ক্ষতি কৰি আহিছে চাবলৈ জুবিন দাৰ চিনেমা ঠিক আছে চবে কাম ক্ষতি কৰি আহিছে চাবলৈ হিলল ভাঙি খালি হলটো অকণমানি বৰ্তমান হলৰ ভিতৰত সোমাই দিলোঁ মানুহ চব অসমীয়া মানুহ চব এইবিলাক হায়দৰাবাদত কৰ্মসূত্ৰে থকা মানুহবিলাক চব কাম ক্ষতি কৰি আহিছে চাবলৈ বেছি ডাঙৰ হল নহয় হলটো সৰু PVRটো হাউচফুল মানুহ আহি আছে আৰু হাউচফুল হৈ যাব এইবিলাক সকলো অসমৰ মানুহ অসমৰ ইয়াত কৰ্মত থকা মানুহ সকলোৱে চাবলৈ আহিছে চিনেমাখন চাব আজি মানে ডক্টৰ বেজবৰুৱা চাবলৈ আহিছে চবে কাম ক্ষতি কৰি আহিছে চাই লওক অসমৰ মানুহ দেখিছে ইয়াতে হাউচফুল হৈছে আৰু বাহিৰত বহুত দৰ্শক আছেই চাবলগীয়া ইফালেও চাই লওক ইফালে মানুহ ফুল ইফালে আমাৰ ইয়াৰ কেইজন লগৰ আৰু ইফালেও চব চাই আছে মানে হাউচফুল বা চাই লওক ধুনীয়াকৈ এইফালৰ পৰা গোটেই মানুহ বেছি ডাঙৰ হল নহয় বাৰু সৰু হল হ'লেও মানে আৰু এইখন স্ক্ৰীণখন এইখনেই ইয়াতে চলিব ধুনীয়াকৈ আৰু যোৱা বছৰ আৰু এখন চিনেমা আহিছিলে সেইখনো ইয়াতে চলিছিলে যোৱা বছৰৰ জুবিন গাৰ্গৰ এখন চিনেমা আহিছিলে চেনেল এটা আছে ভিডিঅ' এটা বনাই আছে কোন জেগাত ঘৰ অঁ কিবা ক'ব কিবা এটা কথা এটা কৈ দিয়ক ঠিক আছে থেংক ইউ দেই বেয়া পাইছ নেকি এণ্ট্ৰিটো ভাল আছে গম পালি বচোন মোৰ নামটো শুনিছ নিশ্চয় এই চাই লওক এই চব আমাৰ লগৰে দেই এইবিলাক চব লগৰে চব চিনেমা চাই আছে এনজয় কৰি আছে খোৱা খাই আছে হাঁহি আছে বোলে চাই আছে কেনেকুৱা আছে চাই কেনেকুৱা পাইছা মজা নে ছুপাৰ ডুপাৰ মজা চব এইবিলাক আমাৰ লগৰে গোটেই অসমৰ হয় ফেমিলিটো সঁচাকৈ চাই ভাল বেয়া লগা এটা চাই ভাল লাগিছে আৰু জুবিন দা কিন্তু মানে তেনেকুৱাই মানে ধং তেনেকুৱাই আৰু তেওঁ বেলেগ চেলেগ হেৰি নাই আৰু জুবিনেই আৰু যে ন আমি এতিয়া দুয়ো পুনৰ নিজ নিজ বাটেৰে যাব পাৰোঁ নে কি কোৱা Sure. Sir, nursing home project ল'ৰা ছাৰলৈ পঠিয়াব চিনেমা খতম মজা লাগিল চাই মজা মানুহ চাওক হায়দৰাবাদত মানুহ চাওক হায়দৰাবাদত তামাম মানুহ
যদিহে চাই ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিয়ক। অসমীয়া হায়দৰাবাদত থকা অসমীয়াবিলাক যে চিনেমা চাবলৈ কিমান আগ্ৰহ দেখিছে, কিমান মানুহ আহিলে কালি চাবলৈ, হাউচ ফুল হৈ গ'ল, ছেকেণ্ড দিনাও হাউচ ফুল। গতিকে এইবিলাকে আৰু অসমীয়াৰ প্ৰতি অসমীয়া মনৰ প্ৰাণী আছে, আমি অসমীয়া হিৰাই অসমীয়া তেজ বৈ আছে। গতিকে অসমীয়া চিনেমা চাব লাগে, ছাপোৰ্ট কৰিব লাগে, কথা সিমানেই। গতিকে আৰু আহিলে আৰু চাম, আশা কৰিছোঁ আৰু ভাল ভাল চিনেমা আহক অসমত, উদ্যোগটো আৰু আগবাঢ়ি যাওক বুলি আশা কৰিছোঁ। এতিয়া বহুত উন্নত হৈছে, আগতকৈ বহুত উন্নত দেখিছোঁ, এতিয়া আৰু ভাল হ'ব বুলি আশা কৰিছোঁ। সেইবিলাক আমি সহায় কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব অসমীয়া চিনেমাক, আৰু আগলৈ আগবাঢ়ি যাব তাৰ কামনা কৰিছোঁ। আজিলৈ সামৰিছোঁ ভিডিঅ'টো। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। বাই বাই, লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।